মাজনী ঐ মাজনী দেউতা ঐ অকণমান এফালে আছোন তই ওলালি চাইকেলখন নেকি? ধৰি দেহি ওলালো হেৰি নহয় তোৰ কিবা আনিবলগীয়া আছিল নেকি পাৰ যদি কাগজ এক দিস্তাকে লৈ আহিবি কাগজ এক দিস্তা হ'ব দে তই এটা কাম কৰিবি ছাগলীজনী পানী খুৱাবলৈ নাপাহৰিবি আকৌ হ'ব যা হ'ব দে এইটো ৰাজু দেখোন তইনো হে ৰাতিপুৱা সাজি কাচি ক'ৰ পৰা আহিলি বিজনেছ কৰি আহিছো বিজনেছ এই তই কি বিজনেছ কৰিলি চাও দেখুৱাচোন চাবি নেকি চাহ চাও চাহ এইয়া চাহ তোৰ ভেন্দিৰ বিজনেছ ভেন্দিৰ বিজল বাহিৰ কৰি দিলে আজি তই পিছে কলৈ যাৱ মই হে বজাৰৰ পৰা আহোঁগে আহিও বজাৰলৈ মাজনী বিষৰ টেবলেট এটা লৈ আছোন তোৰ আকৌ কি হ'ল মোৰ নহয় বজাৰলৈ যাওঁ নহয় এটা খাই যাবি গম পাবি তলা বন্ধৰ পিছতো সজাগ হোৱা নাই একাংশ লোক চৰকাৰৰ নিষেধাজ্ঞা অমান্য কৰা এনে লোকক খেদি পঠোৱাৰ বাবে লাঠি চালনা কৰিছে আৰক্ষীয়ে লাঠি চাৰ্জ কৰিবলৈ বাধ্য হৈছে আৰক্ষীয়ে তলা বন্ধৰ মজা ল'বলৈ ৰাজপথলৈ ওলাই অহা একাংশ লোকক আৰক্ষীয়ে আঁঠু কঢ়াই থলে এনেদৰে সমগ্ৰ দেশৰ জনতাক ঘৰৰ ভিতৰত সোমাই থাকিবলৈ আহ্বান জনোৱা হৈছে বাৰম্বাৰ কিন্তু কাণ সাৰ নাই এই আহ্বানৰ প্ৰতি এই নিৰ্দেশনাৰ প্ৰতি কোনো কাণ সাৰ নাই একাংশ অবিবেচকী যুৱকৰ বিশেষভাৱে যুৱ প্ৰজন্মৰ লোকসকলে যেন বন্ধৰ মজা ল'বলৈ ৰাজপথলৈ ওলাই আহিছে দেউতা তই আহিলি দেউতা দেউতা তই কিয় কান্দিছ আৰু তোৰ পিঠিত যে এইবোৰ মাৰপিট কৰাৰ চিন দেউতা দেউতা তোৰ পিঠিত এইবোৰ যে মাৰপিট কৰাৰ চিন তই কৰবাত মাৰপিট কৰিলি নি দেউতা দেউতা হৈ যাব আপোনাৰ কাম হৈ যাব মই কৈছো নহয় আপুনি চিন্তা কৰিবলগীয়া একো নাই ইমান আৰু আপুনি চিন্তা কৰি থাকিব লাগিবনে মোৰ কাৰণে নাই মই কৈছো নহয় বছ হৈ যাব আচ্ছা ঠিক আছে বাৰু ঠিক আছে মোৰ দেউতা চাহ অকণমান খাই ল দে মাজনী ৰচোন তই ভিতৰৰ পৰা বেগটো লৈ গৈছোন যা আকৌ তোৰ কৰবালৈ ওলাই যাব হ'লেই নে সেইদিনাখনিৰ কথাটো মই আজিও পাহৰিব পৰা নাই আকৌ পুলিচৰ মাৰ খাবলৈ মাজনী তই চিন্তা কৰি নাথাকিবি মই সেই মহাজনৰ ঘৰৰ পৰা আহোঁগে আৰু আজি মহাজনক খুজি দুটকামান সৰহকৈ লৈ আহিম আৰু তই ভাল পোৱা সৰু সৰু মাছ কেইটামানো লৈ আহিম তই সেইবোৰ চিন্তা কৰি নাথাকিবি দেই তই ভিতৰলৈ যা বেগটো লৈ আহগে যা হ'ব দে মহাজন আপুনি আমাক ইমান দিনে বহুত সহায় কৰিলে পাৰে যদি আজি টকা দুটামান দি আকৌ সহায় কৰকচোন পৰিয়ালটো চলিবলৈ বৰ অসুবিধা হৈছে তোকনো আৰু মই কিমান দিন সহায় কৰিম তোৰ বন্ধকত দিবলৈ কিবা আছে জানো মহাজন আমাৰ নিচিনা দুখীয়া মানুহৰ বন্ধকত দিবলৈনো কি থাকিব তোৰ ছোৱালীজনী গাভৰু হোৱা নাই জানো শুনিবলৈ পাইছো তোৰ ছোৱালীজনী গাভৰু হোৱাৰ পৰা বেছ ধুনীয়া হৈছে বোলে মহাজন আপুনি এইবোৰ কি কথা কৈছে কিয় চক খাই উঠিলি যে আপুনি এইবিলাক কি কথা কৈছে আপোনাৰ পৰা মই এইবোৰ কথা শুনিম বুলি আশা কৰা নাছিলো মহাজন দুখীয়া হ'ব পাৰো মহাজন কিন্তু এনেকুৱা নিকৃষ্ট মানসিকতাৰ মানুহ মই নহয় আহিছো মহাজন ভিকৌৰ জাত চালা কোন আছ ইয়াক গতিয়াই বাহিৰ কৰি দে দিয়া ঘূৰাই দিয়া পৃথিৱী আমাৰ আইতাৰে সাধু তৰালি ভৰা চোতা সেয়াই লাগে নালাগে মোৰ এটা পৃথিৱী
শেষ হৈ গ'ল মাজনী তই তই মোবাইল আনিবলৈ কৈছিলি নহয় দেউতা মোবাইল আনি দিম তোক দেউতা মাছ কাইলৈৰ পৰা আমি উদৰ পৰাই মাছ খাম মাজনী দেউতা তই চিন্তা নকৰিবি মাজনী কাইলৈৰ পৰা আমি উদৰ পৰাই মাছ খাম তোক মই ভাল মানুহ বনাম মাজনী তই চিন্তা নকৰিবি মাজনী দেউতা দেউতা তই কিয় এনেকুৱাখন কৰিছ দেউতা দেউতা তই কিয় কান্দিছ মহাজনে কিবা ক'লে নেকি কি হ'ল কিবা নাটকৰ ৰিহাৰ্চল কৰি আছে নেকি দাইদি হেৰি খুৰা আহা দাদা কান্দিছে কিয় সঁচাকে কান্দিছে এইখন ঘৰৰ দৰে গোটেই দেশখনৰ কথা বাদ দিলোঁ বাৰু অসমখনৰ কথা কৈছোঁ এই লকডাউনৰ সময়ত কৰোণাৰ বুকুত আপুনি জীয়েকক লৈ কান্দিছে কিছুমানে পুতেকক লৈ কান্দিছে কিছুমান প্ৰেমিকায়ো কান্দিছে হেৰৌ নবয়ে কৈছিলে দেখোন এবাৰ ভোট খুজিবলৈ আহকচোন হেৰি দাঙি দেখুৱাই দিম পিছে তয়ে দেখোন সেই ইলেকশ্যনৰ কামত প্ৰচেছন কৰি ফ্লেগখন গধূলি জেপত ভৰাই ঘৰত সোমাওহি দুটা মন এটা হ'ব লাগিব তেতিয়াহে কাম সিজিব ওলাই আহ কিন্তু এই শোষণ কৰা সকলক কিন্তু আমি ৰেহাই নিদিওঁ আপোনাৰ মোৰ এই সাধাৰণ মানুহখিনিৰ যি চকু পানী উলিয়াইছে সেই সকলক আমি ৰেহাই নিদিওঁ চৰকাৰে আমাক বহুত দিছে দিম বুলিও কিছুমান বাৰু দিয়া নাই কিন্তু চৰকাৰৰ দালাল কিছুমানে এইবোৰ শোষণ কৰি হজম কৰি আছে এইবোৰক আমি ৰেহাই নিদিওঁ চকু পানী মুচক চকু পানী মুচি পেলাওক চকু পানী থাকিলে কিডাল হ'ব বলক আমি সকলো ওলাই আমি জাগিব লাগিব ঘৰ জাগিলেহে দেশ জাগিব আহক আমি সকলো ওলাই যাওঁ বলক সাধু তৰালি ভৰা চোকা সেয়াই লাগে সাধু তৰালি ভৰা